Hello everyone, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আছো মানে অহা মোৰ 5 দিন মানে হ'ল মাহঁতৰ ঘৰতে আছো আৰু মাহঁতৰ ঘৰতে মানে সকলো শাক-পাচলি কৰে যেহেতু সেইবাবে ভাবিলো আপোনালোককো অকনমান মাহঁতৰ বাৰীখন দেখাও কি কিনো শাক-পাচলি কৰিছে আৰু আজি এটা বৰষুণৰ দিন ভূমিকম্প ৰাতিপুৱা সময়তে ভূমিকম্প দিলে ভিডিঅ'টো আপোনালোকে কাইলৈ পায় নে পৰহিলৈ পায় নাজানো কিন্তু আজি হ'ল সোমবাৰে ৰাতিপুৱা ভূমিকম্প দিছিল আপোনালোকে বাৰু গম পালে নে ভূমিকম্প দিয়া কিনো হৈ আছে আৰু পৃথিৱীখন ভগৱানেহে জানে আৰু বাৰু সকলো ভালে থাকক কুশলে থাকক আৰু সকলোৱে মোৰ হৈ প্ৰাৰ্থনা কৰিব মোৰ গাটো বেয়া হৈছে কিমানটা ভাল নহয় বেক পেইনৰ প্ৰব্লেম তাত ভুগি আছো আৰু সেইবাবে আহি মই মাহঁতৰ ঘৰত আছোহি আৰু বাহিৰৰ বতৰ একদম বেয়া বৰষুণ দিব আৰম্ভ কৰিছে আৰু কিনকিনকে অকণ বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু যদিহে ভিডিঅ'টো ভাল লাগে আপোনালোকৰ তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ
এতিয়া আছো একদম বাৰীৰ মাজত সেইজোপা ডাঙৰ মধুৰিআম ৰব বেক কেমেৰা কৰি দেখুৱাই আছো এইজোপা বহুত ডাঙৰ মধুৰিআম ৰঙা মধুৰিআম খাবলৈ ভালে লাগে আৰু ন ৰঙা মধুৰিআম খাই কিন্তু বগাৰ নিচিনা ইমান সোৱাদ নহয় আৰু তথাপিও ভাল লাগে বহুত লাগে এইজোপা এয়া হ'ল নেমু নেমু একেবাৰে গছত লমা লমে লাগি আছে ঘৰৰ বাৰীৰ নেমু ঘৰৰ বাৰীৰ শাক পাচলি ৰঙালাও আলু মাহঁতৰ ঘৰত চব বস্তু ঘৰতেই হয় কিনিবলগীয়া নহয় খালি নিমখ দালি এইবোৰহে কিনিব লগা হয় আৰু পাপা থাকোঁতেতো সেইবোৰো কিনিবলগীয়া নহৈছিলে চব আমাৰ ঘৰতে কৰিছিল মগুমাহ মাটিমাহ ৰহৰ দালি মচুৰ দালি বুট মটৰ যিমান যি শাক পাচলি চব আমাৰ ঘৰতে হয় কিন্তু এতিয়া পাপাও নাইকিয়া হ'ল আৰু মানুহো কমি গ'ল সেইবাবে কৰা নহ'ল আগতে আমাৰ কুঁহিয়াৰ কৰে ঘৰতে মিঠৈ হয় মুঠতে চব বস্তু আমাৰ ঘৰতে হয় আৰু মোৰ বেকগ্ৰাউণ্ডত টেপটেপাই থকা মানুহটো হ'ল মোৰ ল'ৰাটো সেইবাবে বেয়া নাপাব সি একদম কথা কৈ টেপটেপাই থাকে আৰু সেইবোৰ কোমোৰা বহুত লাগি আছিলে কিন্তু কিবাহে কুটি দিলে কি জানো কিবা উইচিং কাৰণে কি নামটো ভালদৰে নাজানো কুটি কুটি দিছে গছবোৰ আৰু যাৰ বাবে নেকি এতিয়া কোমোৰাকেইটা কলিতে চিঙি পৰা হৈ গৈছে সেয়াই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব বলক তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক মোৰ একদম খোজকাঢ়ি ভাগৰ লাগি গৈছে আৰু বলক ভিডিঅ'টো চাই থাকক কিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ এদিনটো কি কৰোঁ কি নকৰোঁ দেখাবলৈ চেষ্টা কৰিম বেছিকৈ বাৰু একো কৰিব নোৱাৰা হৈছোঁ গাটো ইমান ভাল নহয় আৰু সেয়াই চাই থাকক ভিডিঅ'টো আৰু এইখিনি শাক পাচলি আমি ছিঙি লৈ আহিলোঁ কাৰণ মানে ভাত কেৰেলাবোৰ জোপোহা হৈ যোৱাৰ বাবে গছৰ তলতে মানে দেখা নোপোৱাকৈ এইবোৰ পকি গৈছে সেইবাবে এইবোৰ ছিঙি আনিলোঁ জিকা তৰৈ তাৰপাছত ভেন্দিবোৰ বুঢ়া হৈ যায়গৈ তাৰপাছত এয়া বেঙেনা আৰু জলকীয়াবোৰ পকি গৈছে যে সেইবাবে ছিঙি আনিলোঁ পকা চাই নহ'লে কিবাহে কুটি দিয়ে এইবোৰ বেয়া হৈ যায়গৈ সেয়াই এইখিনি শাক পাচলি আমাৰ ঘৰৰে হেল্ল' ভণ্টিয়ে নতুনকৈ এম্ব্ৰইডাৰী আৰু কাটিং শিকিছে আৰু সেইবাবে তাই ধুনীয়াকৈ কামবোৰ কৰিবলৈ আৰম্ভ কৰিছে আৰু সেয়া এম্ব্ৰইডাৰী কৰিছে ইয়াত তাই আইমণি বুলি লিখি লৈছে তাই নিজৰ নামটো যিহেতু ফ্ৰণ্ট কেমেৰা হৈ আছে সেইবাবে ওলোটাকৈ দেখিব আপোনালোকে ইয়াত তাই এয়া অসমীয়া আৰু ইংৰাজীতে আইমণি বুলি লিখিছে আৰু ধুনীয়াকৈ এইটো বনাইছে এইটো তাৰপাছত মানে এইদৰে তাই কাপোৰত প্ৰথম কৰিবলৈ কাটিং কৰিবলৈ যিসকলে কাটিং শিকি আছে তেওঁলোকেতো গম পায় আৰু মই বাৰু নাজানো এই বিষয়ে এই তাই কৰিব পাৰিছে ইমান ধুনীয়া টিকলিও মৰম লগা তাৰপাছতে আৰু এইটো এটা ধুনীয়া ফ্ৰক বনাইছে তাৰপাছত এইটো কি এইটো এটা হাত কটা ফ্ৰক ডিজাইন লগাই দিছে একদম চিধা দি পেটিকুট এইটো হ'ল পেটিকুটো তাই কাটিং কৰিবলৈ শিকাইছে মাক এটা বাৰু বনাই দিছে আৰু ধুনীয়াকৈ পাৰিছে কিন্তু পেটিকুটটো কৰিবলৈ ন কেমেৰামেন পিছফালে আছে দেই তাই এইবোৰ শিকি আছে আৰু এইটো সৰু ছোৱালীৰ পেণ্ট মানে ডাঙৰো হ'ব চাগে ন ভালদৰে মই নাজানো আপোনালোকক দেখাই দিছোঁ তাই কি কৰিছে আৰু এইটো হ'ল পেনি স্কাৰ্ট এইখিনি আছিল তাই শিকা আৰু তাই যদিহে এম্ব্ৰইডাৰী কৰে মই ঘৰত থাকোঁতে তেতিয়াহ'লে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু মেখেলাখনো বাৰু দেখুৱাম আপোনালোকক ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ শেষলৈকে হেল্ল' এতিয়া দুপৰীয়া 1:30 মানে বাজিলে আৰু মই ভাতকেইটা খাই লওঁ এয়া ভাতৰ কাঁহী আগত লৈ বহি আছোঁ ভাতকেইটা খাই লওঁ খাই লৈ আপোনালোকক লগ পাই হেল্ল' ভাত পানী খাই বৈ আহিলোঁ আৰু এতিয়া মোৰ কাম হ'ল মেডিচিন খোৱা তেতিয়াহ'লে মই মেডিচিন খাই লওঁ খাই লৈ অকণমান ৰেষ্ট ল'ম তাৰপাছতে আপোনালোকক আকৌ একেবাৰে আবেলিহে লগ পাম ভাঙি গ'লতো মুখত ইমান তিতাও
कार्टून समझते नो कार्टून टीवी मोबाइल नो 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 ना क्या हुआ मामा हेलो दुपरिया खाই বৈ উঠি অকণমান ৰেষ্ট ললো তাৰ পাছতে শুলো টোপনি গলোগে ৰেষ্ট লোৱা মানে টোপনি গলোগে আৰু উঠি পেলাই অকণমান বহিলো আৰু এতিয়া অকণমান পথাৰ পানে ওলাই আহিছো ভাল লাগে সন্ধিয়াৰ এই সময়খিনি আমাৰ ঘৰৰ একদম পিছফালে পথাৰ আৰু সেই পথাৰৰ পিনে আমি ওলাই আহিছো গোটেইকেইটা মই ভন্টি আৰু মোৰ টিকলাটো আমি গোটেইকেইটা ওলাই আহিছো পথাৰৰ পিনে আৰু পথাৰৰ পৰিৱেশ সব বৰষুণ পৰি পানী অলপ অলপ জমা হৈছে আৰু ভাল লাগে ন গাঁৱত থকা আৰু গাঁৱৰ পৰিৱেশটো খুব বেছি ভাল লাগে আচলতে সন্ধিয়াৰ এই সময়খিনি বেছি ভাল লাগে এনেদৰে বাৰু ওলাই আহি কোনে কোনে ভাল পায় আৰু আমাৰ সেইটো তাকো উলিয়াই আনিব লগা হৈছে তাৰ পতি কৰাবলৈ সেয়াই খোজকাঢ়িছোঁ যিহেতু খোজকঢ়াটো মোৰ বাবে বিশেষ প্ৰয়োজন হয় ডক্টৰে খোজকাঢ়িবলৈ দিছে বেড ৰেষ্টত থাকিলেও অকণমান খোজকাঢ়িবলৈ দিছে আৰু সেইবাবে ভাটিবেলা অকণ ওলাই অহা হয় আৰু খোজকঢ়া হয় সেইবাবে আহিলোঁ ওলাই আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ যদিহে মোৰ আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আমাৰ গাঁৱৰ পৰিৱেশটো চব পথাৰৰ পৰিৱেশ এইটো হ'ল ৰাইজৰ পুখুৰী আহোমৰ পুখুৰী ৰাইজৰ পুখুৰী নহয় দেই আহোমৰ পুখুৰী এইটো ইয়াত গাঁৱৰ ৰাইজে বহাগ বিহু মাঘ বিহু আৰু কাতি বিহু নামাৰে ন বহাগ মাঘ বিহু উৰুকাৰ দিনা ইয়াত মাছ ধৰে মানে মাছ এৰি দিয়া হৈছে কাৰোবাক যদি মাছ লাগে আহি যাব পাৰে উৰুকাৰ দিনা ইয়াৰ পৰা একদম লৈ যাব ডাঙৰ ডাঙৰ মাছ এখন পথাৰ